মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছো মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ বিষয়ে এই ভিডিঅ'টোৰ পৰা শিকিবলৈ গৈ আছো। তো তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিবা। ঠিক আছে? তো চোৱা, মই লিখি লৈছো মৌলিক সংখ্যা। তো প্ৰথমতে আমি জানিব লাগিব প্ৰথম কোৱেশ্চনটো এইটোৱে আমাৰ মনলৈ আহিব, মৌলিক সংখ্যা কাক বোলে? মৌলিক সংখ্যা কি? তো সো এক নম্বৰ কোৱেশ্চন, মৌলিক সংখ্যা কাক বোলে? তো ইয়াৰ উত্তৰটো হ'ব যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজেই, তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলে। মানে ধৰি লোৱা কিবা এটা সংখ্যা দিয়া আছে আৰু সেই সংখ্যাৰ উৎপাদক মাত্ৰ এক হয়, এটা সংখ্যা নহয়, এক হ'ব লাগিব আৰু সেই সংখ্যাটো নিজেই, আৰু তেনেবোৰ সংখ্যাকে কি বুলি কয়? মৌলিক সংখ্যা বুলি কোৱা হয়। তো এক্সাম্পল চোৱা, 2টো হ'ব সবতকে সৰু মৌলিক সংখ্যা। তাৰপিছত 3, 5, 7, 11। 2, এতিয়া 2টো কেনেকে মৌলিক সংখ্যা হ'ল চোৱাচোন। 2ৰ উৎপাদক দুটাই, 1 আৰু সেই সংখ্যাটো নিজেই। এতিয়া 2ৰ উৎপাদক 2 আৰু 1, এই দুটাই, ইয়াৰ বাহিৰে বেলেগ উৎপাদক নাই। 3ৰ উৎপাদক দুটাই, 3 সংখ্যাটো নিজেই আৰু 1 আৰু 3 সংখ্যাটো নিজেই। ঠিক তেনেদৰে 5ও, 1 5 গুণ 5, 5 গুণ 5, 7 গুণ 7, 1 গুণ 7। তো এইবিলাক হ'ল মৌলিক সংখ্যা। তো তোমালোকে বুজিলা মৌলিক সংখ্যা কাক বোলে আৰু কোনবিলাক। এতিয়া 2 নম্বৰ কুৱেশ্যন আমাৰ মনলৈ আহিব পাৰে, এনেকুৱা ধৰণৰ মৌলিক সংখ্যা কেইটানো আছে, কিমানটানো আছে? তো চোৱা, লিখি লৈছো মৌলিক সংখ্যা কেইটা আছে, মুঠ মৌলিক সংখ্যা কেইটা আছে। তো ইয়াৰ উত্তৰটো হ'ব যে মৌলিক সংখ্যা অসীম সংখ্যক আছে। মৌলিক সংখ্যা অসীম সংখ্যক আছে, কোনো সীমা নাই। মানে বহুত কেইটা মৌলিক সংখ্যা আছে, আমি গণি শেষ কৰিব নোৱাৰিম। এনেকুৱা ধৰণৰ বহুত ওলাব মৌলিক সংখ্যা। তো ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ 3 নম্বৰটো কুৱেশ্যন হ'ল যে 1ৰ পৰা 50ৰ ভিতৰত থকা মৌলিক সংখ্যাবোৰ লিখা। তুমিও নিজেও ল'ব পাৰিবা যে 10ৰ পৰা 20লৈকে কেইটা মৌলিক সংখ্যা আছে। তো এই প্ৰশ্নটোৰ পৰা আমি শিকিম যে 1ৰ পৰা 50ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে আৰু কি সেইবিলাক আমি জানিম। ঠিক আছে? তো চোৱা, 1ৰ পৰা 50ৰ ভিতৰত থকা মৌলিক সংখ্যাবোৰ হ'ল এনেধৰণৰ। কি? 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47। এইবোৰ 1ৰ পৰা 50লৈকে এইবোৰ হ'ল মৌলিক সংখ্যা। কেইটা আছে? বেছি নাই মৌলিক সংখ্যা, কিয়নো সব ল'ব নোৱাৰি। 2, 4, 6, 8, 10, 11, 12, 13, 14, 15টাহে আছে মাত্ৰ। কাৰণ যিবিলাকৰ উৎপাদক মাত্ৰ 1 হ'ব পাৰিব আৰু সেই সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলে। আৰু সেইবোৰ সংখ্যাই আমি লিখিব পাৰিম 1ৰ পৰা 50ৰ ভিতৰত যদি লিখিব দিয়ে। ঠিক আছে? তো মোক লাগিছে এই ভিডিঅ'টোৰ পৰা তোমালোকে সুন্দৰভাৱে বুজিলা যে মৌলিক সংখ্যা কাক বোলে আৰু কোনবিলাক হয়, কেইটা আছে, গোটেইখিনি গম পালা। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।